আজি ফাৰ্ষ্ট অফ অল আমি বঙাইগাঁও টাইমছক অভিনন্দন জনাইছোঁ। বঙাইগাঁও টাইমছ আমাৰ মাজত অহাৰ কাৰণে উৎসৱৰ আৰু উদযাপনৰ কাভাৰেজ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ বসন্ত উৎসৱ ডাংতলা নিউ বঙাইগাঁও বিবেকানন্দ স্কুলৰ পথাৰত ফিল্ডত আমি আজি নৱম অধ্যায় আমি উদযাপন কৰিছোঁ। আমাৰ আজিৰ বসন্ত উৎসৱ বহুতে জানে, নামনি অসমত আমি ফাৰ্ষ্ট 2017 আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ পৰা গোটেই নামনি অসমত এইটো এতিয়া বহলাই গৈছে। আৰু আজিৰ উদযাপনত আমি ৰঙৰ উৎসৱ পালন কৰিম আৰু প্ৰকৃতিৰ যি উৎসৱ, প্ৰকৃতিৰ যিটো ৰঙৰ যিটো উৎসৱ, এইটো আমি আমাৰ জীৱনত, আমাৰ সকলো ৰাইজৰ জীৱনত আমি এইটো কামনা কৰিছোঁ। আমি একেলগে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আজি বসন্ত উৎসৱ উদযাপন কৰিব সাজু হৈছোঁ। আৰু আমি যিমান নেতিবাচক বস্তু আছে, নেতিবাচক বস্তু আমি আঁতৰাই আমি এইটো এভইড কৰি আমি মিলনৰ উৎসৱত আমি আলিংগনৰ জৰিয়তে আমি আজিৰ উৎসৱ বসন্ত উৎসৱ উদযাপন কৰিব আজি সাজু হৈছোঁ। সকলো মিলি আজি ৰঙৰ উৎসৱ পালন কৰোঁ, বসন্ত উৎসৱ পালন কৰোঁ।